বাসিন্দা। মই যোৱা ফেব্ৰুৱাৰীত মোৰ উচ্চ শিক্ষাৰ বাবে মই পুনেলৈকে আহিছিলোঁ, কিন্তু সমগ্ৰ বিশ্বতে হঠাতে যি দেখা দিয়া কৰোণা মহামাৰীৰ বাবে লকডাউন ডিক্লেয়াৰ কৰিলে, তাৰ বাবে মই মোৰ বান্ধৱী এজনীৰ ঘৰলৈকে আহিবলৈ বাধ্য পৰিলোঁ। আৰু প্ৰায় আজি 1.5 মাহ ধৰি মই তাইৰ ঘৰতে আছোঁ। মই মানসিকভাৱে বহুতখিনি অশান্তি পাই আছোঁ আৰু মানসিকভাৱে ভাঙি পৰিছোঁ এতিয়া। সেয়েহে মই ৰিয়েল নিউজ অসমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে মোক যিমান সোনকালে পাৰে ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা এটা কৰে যেন। মই তাতে 14 দিন কোৱাৰেণ্টাইনত থাকিবৰ বাবে সাজু আছোঁ। খালি যিমান সোনকালে পাৰে মোক যাতে ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা এটা কৰে। ধন্যবাদ। মই অসমৰ দৰং জিলাৰ মঙলদ চহৰৰ বাসিন্দা হয়। মই যোৱা ফেব্ৰুৱাৰীত মোৰ উচ্চ শিক্ষাৰ বাবে মই পুনেলৈকে আহিছিলোঁ, কিন্তু সমগ্ৰ বিশ্বতে দেখা দিয়া কৰোণা মহামাৰীৰ বাবে যি লকডাউন ডিক্লেয়াৰ কৰিলে, তাৰ বাবে মই ঘৰলৈ যাবলৈ অক্ষম হ'লোঁ আৰু মই মোৰ বান্ধৱী এজনীৰ ঘৰলৈকে আহিব লগাত বাধ্য পৰিলোঁ। তাইৰ ঘৰ তেলেংগানাৰ ৱাৰাংগল ডিষ্ট্ৰিক্টত। আজি প্ৰায় 1.5 মাহ ধৰি মই তাইৰ ঘৰতে আছোঁ। প্ৰায় 1.5 মাহৰ অন্তত লাহে লাহে মই মানসিকভাৱে ভাঙিব ধৰিছোঁ আৰু এতিয়া এনেকুৱা এটা পৰ্যায় আছে য'ত নেকি মই মানসিকভাৱে বহুতখিনি কষ্ট পাই আছোঁ চাৰিওফালৰ পৰা। তো মই এই ভিডিঅ'টোৰ যোগেৰে অসম চৰকাৰক মই অনুৰোধ জনাওঁ যে তেওঁলোকে যাতে মোক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা এটা অতি সোনকালে কৰে আৰু মই তাতে 14 দিন কোৱাৰেণ্টাইনত থাকিবৰ বাবে সাজু আছোঁ। যিমান সোনকালে পাৰে তেওঁলোকে যাতে মোক ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা এটা কৰে। ধন্যবাদ। নমস্কাৰ। মঙলদৈৰ এই যুৱতীগৰাকীক ঘৰলৈ আহিবৰ বাবে চৰকাৰে সুবিধা কৰি দিবলৈ আমি ৰিয়েল নিউজ অসমৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ। তেখেত যথেষ্ট মানসিকভাৱে ভাগি পৰিছে, ডিপ্ৰেশ্যনত ভুগিছে আৰু সেয়েহে আমি অসম চৰকাৰক অনুৰোধ জনোৱাৰ লগতে মঙলদৈৰ স্থানীয় বিধায়ক তথা সাংসদৰো আমি দৃষ্টিগোচৰ কৰিছোঁ। যুৱতীগৰাকীক ঘৰলৈ অহাত চৰকাৰে সহায় কৰি দিব লাগে। ধন্যবাদ।